तो गाइस गुड मर्निंग। तो আপোনালোকে যোৱাটো ভিডিঅ'ত দেখা পাইছে জাং ৱাটাৰফল চালে। তো এতিয়া আমি ডাইৰেক্ট চেলা পাছ গৈ আছোঁ, চেলাৰ পাহাৰত উঠি আছোঁ আৰু চেলা পাছটো আপোনালোকক দেখুৱাম ধুনীয়াকৈ চাই থাকক। এয়া আপোনাৰ এইটো ৰাস্তাটো ইমান বেয়া আৰু বহুত আপ হয়, 13,700 ফিট আপ আপোনালোকে দেখিব পাইছে। তো আমি টাৱাঙৰ মেইন গেটটো পালোঁ। ইয়াতে আমি অলপ ৰৈ ফটো উঠিম, উঠি আমি চাহ তাহ মেগি চেগি খাম, খাই উঠি আমি একদম ডাইৰেক্ট আকৌ টাৱাং গুচি যাম। চাই থাকক। তো গাইজ ডাইৰেক্ট চেলা টপ পালোঁ, তাৰ তলত চেলা পাছ আছে। তো এইটো বৰ্তমান আমি আহি টাৱাঙৰ মেইন গেটটো পালোঁ, চেলা টপ। তো এতিয়া ইয়াতে কিবা খাই ল'ম, এইটো আমি কেম্প হয় খাই ল'ম, খাই লৈ গৈ থাকিম। এইটো আপোনাৰ চাব পাৰে 13,700 ফিট। ইয়াতে চব বাইকাৰৰ মানে ইউটিউবাৰৰ আপোনাৰ ষ্টিকাৰবিলাক মাৰা আছে। তো এইটো গেটটো মোৰ বাইক ৰখা আছে আগত। তো এতিয়া ইয়াতে কিবা এটা খাম, আমি কেম্প হয় চেল্ফ ছাৰ্ভিচ। তো ইয়াতে খাই আমি ডাইৰেক্ট টাৱাং গুচি যাম। তো আগত চাব পাৰে চেলা টপ আছে, চেলা টপ নহয়, চেলা পাছ আছে। ঠাণ্ডাৰ দিনত এইবিলাক জেগা পুৰা একদম বৰফেদি ভৰ্তি হৈ থাকে। তো গাড়ী হয়। তো এইটো হৈছে আপোনাৰ চেলা পাছ। তো আপোনাৰ চেলা পাছ হয়। তো এয়াই আৰু তো গাইছ আমি আপোনাৰ চেলা পাছ চালোঁ, চেলা টপ চালোঁ, তাতে ফটো চটো উঠিলোঁ। উঠি এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ টাৱাঙলৈ। মাজত ৰাস্তাটো একদম ধুনীয়া হয়, চালিয়া ৰাস্তা, বিন্দাছ 70-80 যাব পাৰি আৰু। চাই থাকক ভিডিঅ'টো। তো এতিয়া আমি ডাইৰেক্ট টাৱাং গৈ ৰৈ দিম। ৰৈ আমি নেক্সট ডে আমি টাৱাং মনেষ্ট্ৰী চাম। মনেষ্ট্ৰীৰ পৰা আমি চিধা ডাইৰেক্ট দিৰাংটো ডাইৰেক্ট হ'ম। এইখিনিয়ে আৰু চাই থাকক ভিডিঅ'টো। ফাইনেলি গাইছ টাৱাং পাই গ'লোঁ। বহুত বৰষুণৰ কাৰণে মোবাইল ওলাব পৰা নাই। তো এয়া গাড়ী চাড়ী পাৰ্কিং কৰি ক্লিয়াৰ ৰেডি। তো এতিয়া ডাইৰেক্ট ৰুম যাম। তো ব'লক ৰুমটোৰ পৰা আপোনালোকক দেখুৱাই চাওঁ কেনেকুৱা হয়। তো এইবিলাক খোলোঁ মানে আপোনালোকৰ চিনেমেটিক শ্বট চাই থাকক। তো আমি নেক্সট ডে মৰ্ণিং আহিলোঁ। আপোনাৰ মৰ্ণিং এয়া আপোনাৰ হেৰি হয় টাৱাং মনেষ্ট্ৰী হয়। টাৱাং মনেষ্ট্ৰীৰ ভিতৰখন একদম ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ, চাই থাকক ধুনীয়াকৈ। ইয়াতে আপোনাৰ বুদ্ধিষ্টসকল আছে। তো এয়া আপোনাৰ ধুনীয়াকৈ লাইট চাইট লগাই থৈ দিছে, সজাই থৈ দিছে বঢ়িয়াকৈ। এয়া এইবিলাক কিবা থৈ দিছে আৰু আপোনালোকে চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো। এইবিলাক ইমান ধুনীয়া পৰিষ্কাৰ চাইডটো। এই যিবিলাক আপোনাৰ আৰ্মি লোক হয়, সিহঁতে মানে চাব আহিছে আৰু তো এইবিলাক কিবা সজাই থৈ দিছে। এইবিলাক বাতি হয়, মূৰ্তি। তো মেইন বুদ্ধদেৱ আপোনাৰ এইটো হয়, ডাঙৰকৈ সজাই থৈ দিছে। এতিয়া মানুহবিলাকৰ অলপ ফটোশ্বুট চলি আছে, ফটোশ্বুট কাৰ্যটো। তাৰপিছত ইয়াতে আপোনাৰ মানুহবিলাকে সেৱা কৰে আৰু ওপৰত বুদ্ধিষ্টসকল থাকে তাৰ ওপৰত। এইবিলাক ধুনীয়াকৈ ফুলদানি সজাই থৈ দিছে। ইয়াতে আপোনাৰ পূজা কৰা হয়। এয়া এইবিলাক মূৰ্তি ধুনীয়াকৈ সজাই থৈ দিছে চাৰিওফালে। তো এইখিনিয়ে আৰু
যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনি নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই